বিৰাট ধুনীয়া হৈছে কোলে নাকা ৰ'ব কৰিব পৰা নাই শুনাচোন ক'ব পৰা দিব Good morning everyone. So I hope আপোনালোক সকলে ভালে আছে সুস্থ আছে আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ স্বাগতম তো আমি গৈ আছো আজি এটা সৰু ট্ৰিপত তো সেইটো কাৰণে লাঞ্চটো আমি বাহিৰতে কৰিম সিম্পলকে তো সেই এতিয়া আমি ৰেডি হ'ল আহিলেহে এতিয়া 7টা বাজিছে তো এতিয়া আমি মানে লাঞ্চটো বনাই আছে বাই মিনি পিকনিক তো যাম টু ডিসাইড হৈছে এতিয়ালৈকে আমি ক'ত যাম সেইটো ডিসাইড হোৱা নাই এতিয়া লাঞ্চটো সিম্পলকে হ'ব সব এতিয়া অকলে অকলে বনাই আছে এতিয়া আমি আপোনালোকক দেখাম কি কি বনাইছে এইটো চাই দিয়া মই এটা চাটনি লাও এইটো মই শুকান মাছৰ চাটনি বনাই আছো এইটো একচুয়ালি মোৰ ননদজনীয়ে বহুত ভাল পায় তো মই সেইটো কাৰণে তাইৰ কাৰণে বনাই আছো তাই মানে খাব বিচাৰিছিলে আৰু এনে দালি আৰু আপোনালোকৰ ইয়াতে এইটো মই বৰ্তমান আদা নহৰু পেষ্ট আছে আৰু মানে বিলাহী আছে তো আপোনাৰ ফিনিশিংটো মই দেখাই দিম বহুত টেষ্টি হয় আৰু ইয়াতে আমি দালি চালিবিলাক ৰেডি কৰিছো ৰ'ব গাইজ মই দেখাইছো ৰ'ব গাইজ ৰ'ব আপুনি বিৰাট ধুনীয়া হৈছে কোলে নাকা ৰ'ব কি হ'লে কৰিব পৰা নাই শুনাচোন ক'ব পাৰিবা নেকি এইটো আৰু হেড হ'ল মোৰ ভিডিঅ' সেই গাইজ বহুত চেষ্টাৰ ফলত বহুত টু মাছ ফাইনেলি মই মোৰ হটকেছটো খুলিলোঁ না এনেকে দিলি এইটো ফাৰ্ষ্ট পাল্টি এনেকে দিছ ইটো অলপ অলপ উল্টে দিবি উল্টে দি পুৰা হবা দিবি অলপ ইটো চাই হবা দিবি তাৰপিছত এতিয়া দিওঁতে উল্টে দিবি সি তো আমি এতিয়া যাব লৈছো এইটো আমাৰ টুকলি মাইনা আপোনালোকে এইটো ইয়াৰে সম্পত্তি এইটো আৰু এইটো আৰু মই মামী মই বেছি ফেভৰেট আৰু মই মাহী মাহী এইটো ডাঙৰ মাহী এই সৰু মাহী একদম লাডলি আৰু আজি চেণ্টা ক্লজ হৈ আহিছে চাওঁ যোৱাকালি খ্ৰীষ্টমাছ গ'লতো আজিতো চেণ্টা হৈ আহিছে তো আমি এতিয়া উঠিছো গাড়ীত পিছফালে এইটো আমাৰ জাৰ্ণি ষ্টাৰ্ট হ'ল মোৰ মোবাইল দি আমি এতিয়া হাঁহৰ মাংস কিনিম চাই আছে চাওঁ সিহঁতে মানে আমাৰ হাতো পুৰি দি আছে এনেকৈ আমি কপিলি পাম আৰু 5 কিলোমিটাৰ মান আছে আমি আৰু 3 কিলোমিটাৰ ভিতৰত ন তো আমি ইয়াত ৰাতিৰ কাৰণে আমি এইটো হাতো লৈছোঁ ৰাতি খাম আমি আহি পালো কপিলি বহুত বেছি ভিৰ
আমি এতিয়া গাহৰি মাংস লৈ আছোঁ, গাহৰি ফ্ৰাই। হাইজিন করবাই রে আনহাইজেনিক করি আছে রে। এতিয়া আমাৰ ঠাইটো চেঞ্জ হ'ব, আমি দীপৰ বিল গৈ আছোঁ। ইয়াত বহুত বেছি ভিৰ, যিহেতু আমাৰ বেবী আছে আমি ইয়াতে খাব নোৱাৰোঁ। Hello guys. তো ফাইনেলি আমি আহি পালোঁ আমাৰ লোকেশ্যনত। আজি ফাৰ্ষ্ট টাইম এৰি পেলো এক্সপেৰিমেণ্ট কৰি চাম, মই কেতিয়াও খোৱা নাছিলোঁ। আৰু এয়া হ'ল গাহৰিৰ মাংস। সেই বাকী ৰাতি খানা আছে, তো বাকী ব্লগত জড়িত হৈ থাকক, আপোনালোকক দেখুৱাম। এতিয়া আমি গৈ আছোঁ ঘৰত। ঘৰ আহি পালোঁ, এতিয়া আমি ফ্ৰেছ হওঁ। হাই গাইজ, আহি পালোঁ, বহুত টায়াৰ্ড। এতিয়া আমি ফ্ৰেছ হৈ লওঁ। এতিয়া আমি ভিনদেউহঁতে চিকেন বনাই আছে। আজি তই হেৰিটো এইটো কি বনাব? এইটো আজি হাঁহত দিয়া যাব। কি হ'ল? হাঁহৰ মাংস বাকী আমাৰ আৰু এই চিকেনৰ মুৰ্গীৰ হ'ব। মাংস। এতিয়া তাই সেই বনাই আছে, কি আলু আৰু নহৰু কাটি আছে। তাৰপিছত ৰাতিৰ কাৰণে আলু, এয়া অমৃত ভিনদেউ কোমোৰা কাটি আছে, ডাঙৰ বা হেল্প কৰি আছে। এইটো পিঁয়াজ, এই ভিনদেউ বাচন ধুই আছে। পানী এই ডাঙৰ বাই চাহ বনাই আছে। আমি অলপ আগত এতিয়া আমি চবৰে অলপমান চাহ খাব মন গৈছে, সেইকাৰণে চাহ বনাই আছে। বনাই আছে আৰু ৰ'ব আপোনালোকক মই পল্লৱী বাক দেখাই আছোঁ। এয়া পল্লৱী বাই মানে টিকলিজনীৰে সেই কৰি আছে।
Begoran. Gila kan basikin video macam kan viral mau video. এইখিনিতো যাবই এইখিনি যাবই আমাৰ মাংস অলমষ্ট হৈ গৈছে বনাইছে ভিন্দুহঁতে হেল্ল' মাটিয়া মৰিছে বাপৰে Bisa yang boleh kita hanya. Medina. Bahaya sih halnya fish itu. আৰু খালি ন খানাবিলাক De, oh iman nanti apa ya? Kita kan kor itu loh. হেল্ল' এতিয়া আমি ডিনাৰটো কৰি লওঁ তো সেই আজি ভিডিঅ'টো ইয়াতেই শেষ কৰোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ঐ এইটো কি এড হ'ব নেকি ৰে বাই বাই Ada Riomi. লাভ ইউ অল হা